মানুহ এটা চাইকেল চলাই গৈ আছে দাদা ক'ৰ পৰা আহিলে চাইকেল মাৰি গৈ আছে নেকি গোটেইটো হয় কিমান দূৰৰ পৰা আহি আছে মানে কিমান দূৰ ব্ৰিজটোৱে 10 কিলোমিটাৰ দেখোন 20-25 কিলোমিটাৰ মাৰো ডেইলি 25-50 হ'ব এতিয়া গৈ আছে নে আহি আছে ঘৰত গৈ আছোঁ অঁ ব্ৰিজটোৱে আপোনাৰ 10 কিলোমিটাৰ হয় আমি এতিয়া ঢলা শদিয়া দলঙত আছোঁ আৰু দাদাই কৈছে 25 কিলোমিটাৰ ডেইলি 50 কিলোমিটাৰ অহা যোৱা এইটোৱে ভাল লাগে এইটোৱে ভাল লাগে ক'ৰবাত নালা ক'ৰবাত নদীতো সোমাব লাগে অঁ চাইকেলটো ন বাইক লৈতো নোৱাৰোঁ বাইক নহয় চাইকেল উঠাই অঁ মই এপ্লাই শদিয়াই গৈ আছিলোঁ চাইকেল পেডেলটো বেয়া হৈ আছে মানে এতিয়া গাখীৰ লৈ আহি আছে শদিয়াৰ পৰা এতিয়া ঘৰত মানে এইটো চেল কৰিব হোটেলত দিব ডেইলি আপুনি অহা যোৱা কৰে কষ্ট নহয় আপোনাৰ মানে সদায় যায় নে কেতিয়াবাহে যায় ডেইলি পেডেলো নাই হ'লেও মানে কষ্ট কৰি আছে বহুত হা ঠিক আছে দাদা থেংক ইউ লগ পাম গাখীৰ খাবা নাই মই গাখীৰ নাখাওঁ আপুনি অফাৰ কৰিলে ভাল লাগিলে লগ পাম দেই দাদা বহুত ভাল মানুহ ভাল লাগিলে কথা পাতি